লাখৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিব পাৰোঁ। প্ৰভু কিবা হেতু দেখুৱা যে আপোনাৰ চিন্তান্বিত বদন দেৱৰ প্ৰভু সুধিছা যেতিয়া কওঁ শুনা আমাৰ চিন্তাৰ কাৰণ। চোৱাচোন দেৱৰ প্ৰভু আমাৰ এই সৃষ্টি বিশ্ব ব্ৰহ্মাণ্ডত যত জীৱ আছে সকলোতকৈ মনুষ্য জীৱই শ্ৰেষ্ঠ। কিন্তু প্ৰভু আজি সেই মনুষ্যই নিজ কৰ্ম ত্যাগ কৰি পাপ কাৰ্য কৰিছে সমাজে। প্ৰভু সেইবাবে জগতত ধৰ্ম আদৰ্শ দেখাবৰ বাবে মোক এজন ভক্তবীৰৰ প্ৰয়োজন হৈছে। নাৰায়ণ নাৰায়ণ। আৰু কেৱল প্ৰভু সেই ভক্তবীৰৰ যোগেদি মই পুনৰে বিনম্বিয়া সৃষ্টিত ধৰ্ম প্ৰতিষ্ঠা কৰিব খোজো। তেনেহেন ভক্তবীৰ আছে জানো এই ধৰাৰ মুখ্য? তাৰ বাবে তুমি চিন্তা কৰিব নালাগে দেৱৰী। অৱন্তী ৰাজ্যৰ ৰজা গৌৰীসিংহৰ পুত্ৰ ৰোহিত কুমাৰ অতিকে ধাৰ্মিক। সেই ৰোহিত কুমাৰৰ সৰু ৰাণী বাসন্তীৰ দ্বাৰাই ষড়যন্ত্ৰ কৰি মই ৰোহিতক বনলৈ পঠাম। আৰু বনৰ মাজত মই ৰোহিতক ধৰ্ম পৰীক্ষা কৰিম। নাৰায়ণ নাৰায়ণ। আমাৰ এই ধৰ্ম পৰীক্ষাৰ দ্বাৰাই পুনৰে বিনম্বিয়া সৃষ্টিত মই ধৰ্ম প্ৰতিষ্ঠা কৰিম। ই কেনে হ'ব দেৱৰ প্ৰভু? কি অতিকে কৰুণ হ'ব প্ৰভু। ঠিক কথা কৈছা দেৱৰ সি অতিকে কৰুণ হ'ব। কিন্তু দেৱৰ প্ৰভু কষ্টৰ মাজতে সুখৰ মুখ দেখা পায়। ৰোহিতৰ দ্বাৰাই পুনৰে বিনম্বিয়া সৃষ্টিত ধৰ্ম প্ৰতিষ্ঠা কৰিম। দুষ্ট অসুৰবিলাকক নিপাত কৰিবই লাগিব। নাৰায়ণ নাৰায়ণ। তুমি আমাক শুভকামত সহায় কৰিবা নিশ্চয় প্ৰভু। বাৰু প্ৰভু আপোনাৰ আজ্ঞা নিৰ্গত কৰি কুম্ভৱতীয় বালক ৰোহিতক বনৰ মাজত ধৰ্ম পৰীক্ষা কৰিবলৈ মই এনে অগ্ৰসৰ হম প্ৰভু। যোৱা দেৱৰ প্ৰভু বিচলিত নোহোৱা যে নিজ কৰ্তব্যৰ পৰা তবৰ শৰণৰ ধূলি শিৰেলৈ এনে মই আদেশ বিদায়। শ্ৰী কৃষ্ণ দেখিলো নয়নে প্রভু শ্রীকৃষ্ণ হরি প্রভু রাতুল চরণে পুনরে
নারিনো পূর্বাজে নজুলা করি নজুলা করি